হাই গাইজ, মই আছামিজ গাৰ্লি চিতাই পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই, মোৰো খবৰ ভালেই। আৰু আজি ভাবিলোঁ আমাৰ ঘৰতনো কি কৰে তাকে দেখুৱাম বুলি, মানে ঘৰুৱা ব্লগ এটি দিম বুলি ভাবিলোঁ আৰু আপোনালোকৰ মাজলৈ। আগতে মানে যিহেতু মই ঘৰুৱা ব্লগ দিয়া নাই, সেইকাৰণে ভাবিলোঁ আজি এটি আপোনালোকৰ মাজলৈ মানে ঘৰুৱা ব্লগ দিওঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ। আৰু ৰাইজসকলে এইফালে মোক দেখিলেই নহয়, মানে দেখি চাগে আপোনালোকে গম পাইছে মানে মই বিচনা পাৰিব আহিছোঁ বোলে। মানে খুৰীমাহঁতৰ ৰুমটো অলপমান আৰু চাফা কৰোঁ বুলি ভাবিলোঁ, মানে বহুত লেতেৰা হৈছে, মানে বহুত দিন হ'ল চাফাই কৰা নাই, সেইকাৰণে মানে আজি আৰু মই অলপমান চাফা কৰি দিলোঁ। আৰু আপোনালোকে ঘৰত কাম কৰে নে নকৰে কমেণ্টত জনাবচোন। মই এনে মানে কাম কৰিবৰ নাই আৰু, কিন্তু মানে আজি ঘৰত মানুহ নহ'লেহে কৰোঁ, এনে আৰু মানুহ থাকিলে তেনেকৈ কৰিবৰ নাই। আৰু আপোনালোকে কৰে নে নকৰে জনাবচোন দেই। আৰু গাইছ, এইফালে বায়ে নাৰিকল চুকি আছে, মই আপোনালোকক দেখুৱাইছোঁ ৰ'ব। কিবা যে মানে আটাৰ যে পিঠা খায়, সেই পিঠা খাবৰ কাৰণে। আৰু এয়া বাই মানে নাৰিকল আৰু এইফালে ধুনুয়েও মানে ব্লগ বনাই আছে আৰু দে কৈছোঁ ব্লগ বনাওক দে কিনকে কৈছোঁ সেনকে। মন নাই দে, এটা কিনি দিবা দে। কোন বাই? পুলিচ সেনকে বুলে নেকি? দূৰৰ পৰাহে বুল কালি কিহৰ পৰীক্ষা কি লিখবি? আৰু লিখবি ইংৰাজীৰ পৰীক্ষা সেই লিখবি। দাঁত গেটা চাই দে কি হৈছে? পকাই খাইছে আছে মোৰ তোরা বহুত আছে নাই আর খুদাত পকাই খাই শেষ করছে দেখোন সৰুতে খাইছে তোর পকাই। আৰু এইফালে দেখিছেই নহয়, মানে দেখি গম পাইছে চাগে পাৰৰ মাংস। আৰু পাৰৰ মাংসটো মই মানে মেৰিনেট কৰি নল'লে পাৰৰ মাংস খোৱা যেনে নালাগে, মেৰিনেট কৰি ল'লেহে খোৱা যেন লাগে। আৰু আপোনালোকৰ তেনেকুৱা হয়নে জনাবচোন। কি খাইছ? মাংস? কিহৰ মাংস? খাবা পাৰছ না তুমি? চাবা পাৰছ? কেই পিচ খালা? 2 পিচ? টেষ্টি হৈছে না? দা ভাত খাওক চপা। কোনে বনাইছে মাংস? মাই বনাইছে। আৰু আমি এনেকৈয়ে বিৰাট বহি ভাত খাওঁ। আৰু আপোনালোকে এনেকৈ আজিকালি ভাত খাই নে নাখায় কমেণ্টত জনাবচোন। আজিকালিতো প্ৰায় এনেকৈ নাখায়, ডাইনিঙতে খায়, কিন্তু আমি এনেকৈয়ে খাওঁ আৰু।
আৰু এইফালে আমিও ভাত পানী খাই লৈ আজৰি হৈ আহিলোঁ আৰু এইফালে মায়েও মানে মিটিঙত যাব ওলাইছে মানে লগৰ খুৰীমাজনী আহি পোৱা নাই তাকে ৰখিছে আৰু মাই আৰু গাইজ ধুনুই মানে আমাৰ টোপনিৰ পৰা উঠি আহিলে মানে বেছি টাইম সি শুবই নোৱাৰে অলপমান টাইমে শুৱে তো বেছি উঠি আহিলেই এতিয়া আৰু ধুনু কিমান সময় টোপনি মাৰিলা 2 মিনিট মাত্ৰ হয় নেকি কি খালা ইতে কি খাইছ কেক খাইছ কোনে দিছে কেক হয় নেকি মনুবা কোনে হা এনে ভাবছো কালিৰ পৰা তোমাৰ পৰীক্ষা কিহৰ পৰীক্ষা আছে কালি কিবা পৰীক্ষা আছে কিহৰ পৰীক্ষা আছে নাজানো কিহৰ কালি ইংৰাজী আছে দেখোন হয় নেকি মই কবা ভালকে তুমি কবা দেখো কালি কি কি আৰু কোন আহে এ ফৰ কি মাত পাই সেই দিব হয় নেকি তুমি পাৰবা না পাৰা তুমি স্কুলত যাই কেনে লাগে মজা লাগে এই যে স্কুলৰ পৰা পৰীক্ষা শেষ হ'ব শেষৰ পিছত তুমি ক'ত যাবা মামা হাতত যাবা না ক'ত যাবা তেতিয়াহ'লে যাবা হয় নেকি পৰীক্ষাৰ বন্ধ দিলে মামা হাতত যাব লাগে মামা হাতত যাবা যাবা দে হয় নেকি আৰু ভিডিঅ' চিডিঅ' চাই থাকবা আৰু ৰাইজসকল এটা কথা মানে আমাৰ ঘৰত একদমেই নেটৱৰ্ক বেয়া তো সেইকাৰণে মানে ভিডিঅ'বিলাক যিহেতু ইমান কষ্ট কৰি বনাওঁ তো আপোনালোকৰ ভিডিঅ'বিলাক চালে আৰু বহুত ভাল লাগে মানে আমাৰ ঘৰত একদমেই নেটৱৰ্ক বেয়াটো বেয়াই মানে ভিডিঅ' এটা যদি ইউটিউবত চাব খোজো সেইটো ভিডিঅ'ই মানে চাব নোৱাৰি বহুত সময় লাগে সময়টোতো হোৱাতে বহুত ঘণ্টাই লাগি যায় মানে নাহে মানে একদমেই নেটৱৰ্ক বেয়া আমাৰ ঘৰত আৰু তো এইবিলাক ভিডিঅ' মানে আপলোড দিব লাগিলে বহুত সময় লাগে তো মানে সেইকাৰণে আমাৰ ঘৰতো আপলোড দিব নোৱাৰি যদি ক'ৰবাত ফুৰিব যাওঁ বা পথাৰত গ'লে দিব লগা হয় মানে একদমেই নেটৱৰ্ক বেয়া সেইকাৰণে মানে আপোনালোকে আৰু ভিডিঅ'বিলাক চাব আৰু তেতিয়াহে মানে ভিডিঅ'বিলাক বনাই থাকিব পাৰে আৰু ভিডিঅ'বিলাক চালে মানে ভালো মোৰ চেনেলটো খুলিবৰ বেছি দিন হোৱাও নাই সেইকাৰণে মানে সিমান এটা জনাও হোৱা নাই আপোনালোকে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক সকলোৱে চাব যিমান পাৰে আৰু সিমান শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল মানে ঘৰুৱা ব্লগত কিনো বেলেগ দেখুৱাম সেইকাৰণে আৰু ঘৰত কিনো কৰে তাকে অলপ দেখুৱালোঁ আৰু আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ আৰু যিসকলে মোৰ চেনেলটো নতুন হয় সেইসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ বাই